পথাৰবোৰ যদিও পানীৰে চিপচিপীয়া হৈ পৰিছে, দেখিবলৈ ধুনীয়া লাগিছে, তথাপি এই পানীয়ে মানুহৰ কিন্তু বহুত অপকাৰ কৰিছে। নমস্কাৰ সকলোলৈকে, ভিডিঅ'টো আৰম্ভ কৰিছোঁ চিধাই মাৰ ঘৰলৈ বুলি। আচলতে তাতে মন্দিৰত শৰাই এভাগ আগবঢ়োৱা কথা আছিল, বছৰে হৈ গ'ল। আজি আৰু সময় সুবিধা বুজি আমি আহিলোঁ মন্দিৰ ভাগলৈ বুলি। আৰু দেখিছেনে মন্দিৰলৈ সোমোৱা ৰাস্তাটো ইমানেই বেছি বেয়া আৰু কেঁচা আছিলে, ঠেলাত বস্তুবোৰ নিবলগীয়া হৈছে। আৰু মন্দিৰটো যিহেতু ভিতৰত অলপ বোকা হয় আৰু যাবলৈ যাতায়াতৰ মন্দিৰলৈ আহি চাকি দিয়ে আয়তীসকলে নাম ধৰি থকাৰ পিছত আমি মাজতে এয়া অকণমান ফটো ভিডিঅ' কৰিবলৈ আহিছোঁ। মানুহজনে কৈছে ফটো উঠোঁ আৰু ভিডিঅ' অলপ কৰি লওঁ। তাৰপিছত আমি তিনিওটাই এনেকৈ আহিলোঁ। মাজতে সেৱা চেৱা কৰিবলগীয়া হৈছে, সেইখিনি কৰি থৈ আকৌ আহিছোঁ। এনেকৈ মাজে মাজে অলপ সৌন্দৰ্যটো উপভোগ কৰিছোঁ, বাবাকো দেখুৱাইছোঁ অলপ আৰু মই বেক কেমেৰা কৰি আপোনালোকক ফটো পৰিৱেশটো দেখুৱাম। আচলতে এই মন্দিৰটো হৈছে দেওধনী মন্দিৰ আৰু ইয়াৰ পৰিৱেশটো চাওকচোন আপোনালোকৰ, ইমান বেছি ধুনীয়া আৰু একেৰাহে বহুদিন ধৰি বৰষুণ হৈ থকাৰ কাৰণে গোটেই চাৰিওফালে পানী হৈছে আৰু পাৰবিলাক প্ৰায় পানীৰে সমান হৈ পৰিছে। আৰু ইয়াত এই পুখুৰীটো যিহেতু পদুম ফুলৰ বাবে বিখ্যাত আৰু এতিয়া এটাও পদুম ফুল নাই, কাৰণ কমিটিৰ মানুহে গোটেই পদুম ফুল বা পিটনিবিলাক উঠাইছে, কাৰণ ভৰ্তি হৈ যায়, মাছৰ কাৰণে অলপ অসুবিধা হৈ যায়। এতিয়া মাছ যিহেতু বিক্ৰী কৰিব লাগে, সেইবাবে পুখুৰীটোত এইবিলাক চাফা কৰিছে। আৰু এই গছবিলাক যে দেখিছে, এই গছবিলাকৰ কিমান আয়ুস আনুমানিক নাজানো, মই সৰুৰ পৰাই দেখিছোঁ যথেষ্ট আয়ুস বেছি হৈছে। আৰু এই গছবিলাক যে শিয়াৰৰ পৰা এনেকৈ হৈ গৈ আছে। আৰু এই পুখুৰীটোৰ মাহাত্ম্য বহুত বেছি, পুখুৰীটোৰ মন্দিৰটোৰ আৰু বহুত বেছি জাগ্ৰত হয়। আৰু মন্দিৰটো ইমান বেছি বিখ্যাত নহয়, কোনো ইমান নাজানে, আৰু যিয়ে মূল পাইছে সেইটো খুব ভালকৈ তেওঁলোকে বহুত ভালকৈ বুজি পাইছে। আৰু পৰিৱেশটো ধুনীয়া, আৰু লগতে এটা মন্দিৰৰ পৰিৱেশটোত আপোনালোকে গৈয়ে বহুত বেছি এটা গাম্ভীৰ্যতা অনুভৱ কৰিব। আৰু তাতোতকৈ ডাঙৰ হৈছে ইয়াৰ কেম্পাছটোত সোমোৱাৰ পিছত আপোনাৰ এটাও মহে নাকামুৰে, গৰমৰ দিন আৰু তাৰ মাজত মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু তাৰ মাজতে বাবাকো অলপ ভিডিঅ'ত দেখুৱাইছোঁ। তাৰপিছত আকৌ আমি আহিলোঁ আৰু এয়া আয়তীসকলে চাহ খালে। ভিডিঅ'টো আজিলৈ ইমানে আছিলে।